हेलो एवरीवन, वेलकम टू आवर चैनल। और आज है काती बिहू और मम्मा वहाँ पे बैठ के क्या कर रही है, आइए देखते हैं। क्या कर रही हो मम्मा, बता दो। নমস্কাৰ সখীসকল, কাতি বিহুৰ অলপ জনাইছো। আজিৰ ভিডিঅ'টো আমি এতিয়া আবেলিহে আৰম্ভ কৰিবলৈ লৈছো। এয়া কি বুলি কয়, ঔটেঙা, আমি পাঁচকল টেঙা বুলি কওঁ, মানে পাঁচটা যিহেতু ফল থাকে পাঁচকল টেঙা। তো আমাৰ পৰম্পৰা অনুসৰি এইবিলাকত আজি মানে সন্ধিয়া চাকি দিব লাগে। ধান গছৰ গুৰিত, তাৰপাছত তুলসীৰ গুৰিত, থাপনাত, এনেকৈ এইবিলাকত দিব লাগে। তো মোৰতো আৰু ধান গছ নাই এইখিনিতে, তথাপি আৰু ঘৰৰ সন্মুখত তুলসী গুৰিত এনেকৈ অলপ দিম। তাকে বোলো কাটি লওঁ, কিন্তু কাটিবলৈ যিটোহে কষ্ট, কটাটাই মুস্কিল। বোলো অলপ চেষ্টা কৰি চাওঁ কেনেকৈ কাটিব পাৰোঁ নে নাই, চাওঁ অলপ। আৰু বোলো পিছলো হয়, তাৰমানে এই মস্ত পিছল। আগত এনেকৈ এইটো কাটি চাওঁ। बहुत ही मुश्किल हुई। পাই গৈছো। এয়া তিনিটা ওলালে, ये আৰু এইটো ওলাম, চাব ৰ'ব। सब्र का ये फल नहीं। मीठा होता है। ये खट्टा है। खाया तूने? हाँ, चुप रहे। मैंने मम्मा से पूछा था। टेंगा नहीं की माँ, টেঙা, होश। ঔটেঙা, নামেই ঔটেঙা। वैसे ना पाऊँ। मुझे पता ही नहीं है इसका नाम। एसमिस में बोलते हैं ना ओटेंगा। ঔটেঙাৰে যে মাছৰ জোল খোৱা হয়, এইটো ঔটেঙা, বুজিছা? यस, ऐसे में मेरी वोकैबुलरी से उड़ जाएगा किसी दिन। क्या इज्जत रह जाएगी मेरी। पता नहीं, उस इंसान से पूछ लो। मम्मा इज वेरी कॉन्सेंट्रेटेड। गम में যিকোনো কামত মনোযোগ দিবই লাগে। सिवाय মনোযোগ पढ़ाई নিদিলে और आज खिली खिली धूप 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 तो निकली थी, फिर कहाँ गई, खो गई कहीं। देख सकते हो उधर। এয়া वाह, तालियां बजती रहनी चाहिए। इतनी ओवर एक्टिंग कोई नहीं कर रहा। এই পাঁচটাই উলিয়ালো, এইটো আৰু নলিয়াও। মোৰ হাত বিষাইছে, মোৰ এই পাঁচটাৰে মোৰ টাউনত হৈ যাব। মোৰ ধান খেতিও নাই, এইখিনিৰে বাছ। এইখিনি অলপ ধুই মেলি শুকাই দিওঁ। तो शाम हो चुका है और मम्मा देखती हूँ क्या कर रही है। चलो मम्मी 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 क्या कर रहे हो? এয়া চাকিবোৰ জ্বলাই আছো। रुको मैं दिखाती हूँ। मुझे भी जलाना है। किसे जलाना है तुझे? ये नहीं हाँ, नहीं, চাকিবোৰ জ্বলাই আছো। এয়া मुझे भी चाहिए। बाहर जाना। चलो, मुझे नहीं जाना बाहर। जाऊं? चलो चली जाते क्या। चलो, अंधेरा, लाइट दो तो नहीं। और इधर देखो कुकर वगैरह भी है, ये बाद में किसी दिन बताऊंगी। बाद में किसी दिन। পাপাৰ ট্ৰিটমেণ্ট হস্পিটেলো আছে। লক্ষী পূজাৰ বজাৰ পটল নিছো। आज पता नहीं घर में क्या ही बनने वाला है। मम्मा, टुडेज मेन्यू। টুৰিষ্ট মেনু নিৰামিষ। आई एम फास्टिंग टुडे, मम्मा भी होती है। है ना? दोनों कर रहे हैं और मैं বিটাৰ আছে, ভাত কেৰেলাও আছে। काऊ वाली। আজি চব্জি নিয়া হৈ গ'ল। এয়া বৰষুণ, মনটোই সেমেকি গ'ল। দুৰ্গা পূজাৰ সময়ত যিটোহে গৰম, আৰু আজি লক্ষী পূজা, ঘৰত মা লক্ষীক আদৰিম, এই বৰষুণৰ বতৰত কেনেকৈ হয় বাৰু কওকচোন। তথাপি অলপ সৰু সুৰাকৈ আয়োজন কৰিম, আপোনালোকক দেখুৱাম। মই ভাবিছোঁ অলপ আলপনা চালপনা কৰিম চোতালখনত, নহ'ব এনেকুৱা বৰষুণত।
ভালেই নালাগিছে কিয়বা এয়া মোৰ বজাৰ আহিল এয়া কামি কুজি নাৰিকল কণা কুজা নাৰিকল আৰু क्या नाम है এইটো এটা पाइनएप्पल शुगर केन एंड मैंने अब नोटिस किया और मैंने अभी नोटिस किया कि वाटरमेलन भी आया है वाटरमेलन यस ये मैं खाऊंगी वाटरमेलन या ও মতৰীয়া ৱাটাৰমেলন দেখোন वही तो बोल रही थी ও মতৰীয়া ৱাটাৰমেলন माय फेवरेट এই বতর এই বতৰত তো ৱাটাৰমেলন নহয় पता है सबसे मुझे सारे फ्रूट আৰু पसंद है এপাত কি কয় पता नहीं হেটৰ পাত নে পদুমৰ পাত পদুমৰ পাত पर मुझे वाटरमेलन सबसे ज्यादा पसंद है सारे फ्रूट में মা লক্ষ্মী পদুমৰ পাতত বহিব এয়া পদুমৰ পাত আৰু এয়া আমৰ পাত দুটা আনিছে এটাই হ'ব বাৰু আৰু এয়া মা লক্ষ্মীৰ ফুল जो खिले ही नहीं है बंद हो रखे हैं लोटस है ना আৰু এয়া মা লক্ষ্মী আহিছে এয়া দেখিছে ये वो এয়া মা লক্ষ্মী थान এয়া और ये पत्ते किसके हैं? এয়া বিল্লপত্ৰ मतलब छूने में अच्छे लगते এইবিলাক ছিঙিম এতিয়া মই ओके এইবিলাক মই এতিয়া কৰিম গতিকে মই এইখিনি ৰেডি কৰোঁ সন্ধিয়া 4টা মানত পূজা দিম এয়া মাইনীয়ে আলপনা কৰিবলৈ লৈছে চাউলৰ গুড়ি আৰু হেৰি মিহলাই লৈছে এই বাটিটোত আলতা মিহলাই লৈছে literally my first time doing this. I don't think so it's that great. I'm sorry. তাই বনাই আছে এয়া প্ৰথমে অলপ হেৰিকে কাঠ পেঞ্চিলেৰে এনেকৈ আঁকি লৈছে তাৰপিছত তাৰ ওপৰেৰে এনেকৈ কৰি আছে এয়া ভালেই কৰিছে আচলতে আলপনা হোৱাইট চাউলৰ গুড়িৰে হ'ব লাগে কিন্তু যিহেতু টাইলছখন হোৱাইট সেইটো ফুটি নুঠিবৰ কাৰণে তাই আলতাটো এনেকৈ মিহলাই লৈছে মানে আৰু মই সেয়া পূজাৰ যোগাৰ অলপ কৰিছোঁ অলপ এয়া ইয়াতে মা লক্ষ্মীৰ ভৰি বনাই দিছে আৰু ইয়াতে মই এনেকৈ পূজা কৰিম এনেকৈ এয়া কাটি থৈছোঁ অলপ অলপকৈ মই সন্ধিয়াহে পূজা কৰিম এতিয়া নকৰোঁ এতিয়া অলপ খিচিৰি বনাওঁ কলপাচলি পৰা হৈয়ে গ'ল क्या मैं लेट हो गई सॉरी यार क्या करूं यार ये मीटिंग यार अच्छा नहीं लगता जिंदगी और इसकी मीटिंग चल रही थी एक्चुअली এয়া মই এনেকৈ অলপ অনুষ্টুপীয়াকৈ অলপ প্ৰসাদ আগবঢ়াই এনেকৈ মই পূজা দিলোঁ মা বহাই এয়া মোৰ পূজা এয়া হৈ গ'ল यहाँ पर दिखाओ हेलो एवरीवन और ये आ गई तो मम्मा का ये जो पूजा वगैरह ये जो भी था वो ख़त्म हो चुका है एंड मैंने भी आज फास्ट रखा था पता ही होगा मैंने बोला था और
मम्मा ने यहाँ पे रुको The shop. ये रहा ये नहीं है. ये फ्रूट्स वगैरह है एंड फ्रूट्स ही है इसमें और ये है वो गिरा दोगे तुम ध्यान से रुको ये ध्यान से रुको. ध्यान से बैक करो कैमरा दे देखा नहीं ऐसे दिख रहा है ना बैक कैमरा सर का आराम से दिख रहा है यहाँ पे देखो ये है ये पापा है. मम्मा बताएगी जो भी है यहाँ पे बता दो पापा लो. पूजा एंगल क्या है? শেষ কৰিলো পূজা শেষ কৰাৰ পিছত এয়া আমাৰ ছাৰক খাব দিলোঁ প্ৰসাদ তেখেতে পেচেণ্ট আহিছে ট্ৰিটমেণ্ট কৰি আছে কিবা আয়ুৰ্বেদিক কঁকালৰ বিষৰ তাৰমানে তেনেকুৱা সিহঁতে কিবা মাছাজ কৰে কিবা ষ্টিম বাথ দিয়ে এনেকুৱা এইবিলাক কৰে আৰু এয়া মোৰ ফল প্ৰসাদ এইবিলাক এনেকৈ আৰু এয়া অলপ থুলমূলকৈ খিচিৰি পায়স লাবৰা দালি চুজি পুৰি পটল ভাজি এনেকৈ বনাইছোঁ তো ইহঁত দুজনক খাব দিছোঁ এতিয়াহে মই বোলো তহঁতে এখন প্লেটতে দুইজনীয়ে খা সেই বুলি মই দি দিছোঁ मैं सुबह से भूखे सुबह से মোৰ লগে লগে ইহঁত দুজনীও তাৰমানে দুপৰীয়া খোৱা নাই মোৰ লগে লগে মই দুপৰীয়া খোৱা নাই কাৰণে অৱশ্যে মই একাপ চাহ খাইছোঁ খালি চাহ তো মোৰ লগতে সিহঁত দুজনীও বেছিকৈ খোৱা নাই ভাত नहीं मैंने खाया है. তুমি খাইছা পাপাৰ লগত আচ্ছা पता ही পাপাৰ লগত খাইছা মই ক'বই নোৱাৰো আৰু মাইনীয়ে খোৱাই নাই না आहा कुछ नहीं खाया मैंने सुबह से খোৱাই নাই গতিকে এতিয়া এইখিনি খাওক তাৰপিছত মই অলপ ভাত বনাওঁ আৰু দালি বুটৰ দালিখিনিতো আছেই অলপ ভাত বনালে হৈ যাব এনেকৈ অলপ ভাত বনাই পেলাই ইহঁতক দি দিম আজি থুলমূলীয়া মানে মই ভিডিঅ'টো কাতি বিহুৰ পৰাই মই টানিলোঁ কাতি বিহু আছিল পৰহি যোৱাকালি মই একোই তেনেকৈ শ্বুট নকৰিলোঁ একো আৰু আজি অলপ লক্ষী পূজাৰ কিবা ভালেই নালাগিল বৰষুণ তথাপি অনুষ্টুপীয়াকৈ পূজাভাগ আগবঢ়ালোঁ আপোনালোককো মই দেখুৱালোঁ গতিকে আপোনালোকেও নিশ্চয় পূজা কৰিলে ঘৰে ঘৰে চবেই গতিকে এনেকুৱা আৰু ভাল লাগে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি সেইকাৰণে শ্বেয়াৰ কৰিলোঁ গতিকে চাই থাকিব মোৰ এনেকুৱা ভিডিঅ'বিলাক Thank you for watching. আৰু তেতিয়াহ'লে আজিলৈ আহিছোঁ দুদিনৰ ভিডিঅ' মই এদিনতে দিলোঁ মাজত দুদিন মানে খালী থাকিল কাতি বিহু আৰু লক্ষী পূজাত আপোনালোকৰ অশেষ অশেষ শুভেচ্ছা থাকিল আকৌ লগ পাম আপোনালোকৰ লগত নতুন ভিডিঅ' মই নিশ্চয় লৈ আহিম কিবা এটা ইভেণ্ট হ'লে আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম গতিকে চাই থাকিব মোক কমেণ্ট কৰিও জনাব ভাল বেয়া আৰু Like, লাইক share, কৰিব শ্বেয়াৰ কৰিব subscribe. ছাবস্ক্ৰাইব কৰিব প্লিজ গতিকে আজিলৈ আহিছোঁ Thanks for Thank watching. you and Bye good night. bye. Good night. Bye bye. 안녕하세요.